নিজৰ সমস্যা সমাধান কৰিবলৈ শিকক। জানেনে এইখন পৃথিৱীয়ে আপোনাক সমস্যা দিব, সমাধান নিজে কৰিব লাগিব। মানৱতাতকৈ শ্ৰেষ্ঠ ধৰ্ম কোনো নাই। বলক আপোনাৰ ভিতৰৰ মানৱতাক জোকাই তোলক। সকলোবোৰ বেয়া আঁতৰাই মানুহক মৰম কৰিবলৈ শিকক। মৰমেৰে এনেকুৱা এখিনি ঠাই বনাওক যাতে ঈশ্বৰে দেখিও সুখ পায়। দুখ দুৰ্গতি আনৰ লগত ভাগ বতৰা বন্ধ কৰক। জানেনে আপুনি মানুহৰ ঘৰত মিঠা নাথাকিব পাৰে, কিন্তু নিমখখন অৱশ্যেই থাকিব। জীৱনত উন্নতি লাভ কৰিবলৈ হ'লে সময় আৰু পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শিকিব লাগিব। যদি আপোনাৰ ভৰসা ঈশ্বৰৰ ওচৰত, তেন্তে ঈশ্বৰে যি লিখিব আপোনাৰ সেইটোৱে হ'ব। কিন্তু যদি ভৰসা আপোনাৰ নিজৰ ওপৰত, তেন্তে ঈশ্বৰে এইটোকে লিখিব যিটো আপুনি দেখিছে। জীৱনত সুখী হ'বলৈ আনৰ লগত তুলনা কৰা বন্ধ কৰক। জানেনে আপুনি ঈশ্বৰে প্ৰতিজন মানুহকে বিশেষ ধৰণে বনাইছে। গতিকে আপোনাৰো এটা নিজস্ব গুণ আছে। আপুনি নিজৰ গুণটো বাহিৰ কৰক, দেখিব আপুনি এদিন উজ্বলি উঠিব। গতি হিচাপ কৰা হয় প্ৰতি ঘণ্টাত, আৰু মানুহৰ জীৱন হিচাপ কৰা হয় এটা মিঠা হাঁহিৰে। চ' কিপ স্মাইলিং।